ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ 100 বছৰ পূৰ্ণ হোৱাৰ কাৰণে সপ্তশক্তি সংগম গোটেই অসমৰ নিকেতনসমূহত পালন কৰা হৈছে। আজি হাওৰাঘাট শংকৰদেৱ বিদ্যা নিকেতনত সপ্তশক্তি সংগমৰ বিশেষ মাতৃ সন্মিলনখনি আজি আয়োজন কৰা হ'ল। ইয়াত আজি মই সফল হৈছে বুলিয়ে ভাবিছোঁ, কাৰণ আই মাতৃৰ যি সহযোগ সন্তোষজনক আছিলে। ইয়াত বাকী বীৰংগনাৰ উক্তি বহুত ধুনীয়াকৈ প্ৰদৰ্শন কৰিছে মাতৃসকলে। তেখেতসকলে ইয়াতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ যি সামূহিক গীত আছে সেই গীততো তেওঁলোকে ধুনীয়াকৈ প্ৰদৰ্শন কৰিছে, তাৰ বাবেও মাতৃসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ নিকেতনৰ আচাৰ্যসকলে যি সহায় সহযোগ আগবঢ়ালে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মাতৃসকলে লগতে আমাৰ আচাৰ্যসকলে যি গীত পৰিৱেশন কৰিলে তাতো আমি সন্তোষ লাভ কৰিছোঁ। লগতে হাওৰাঘাট শংকৰদেৱ বিদ্যা নিকেতনৰ পৰিচালনা সমিতিৰ সম্পাদক মহোদয়ৰ দিহা পৰামৰ্শত আৰু প্ৰধান আচাৰ্যৰ দিহা পৰামৰ্শত আজি এই অনুষ্ঠানটি সফল হৈছে বুলি ভাবিছোঁ। লগতে তেখেতসকললৈও মই আন্তৰিক ধন্যবাদ ইয়াৰ মাজতে জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনত আমাৰ আৰু এখনি সপ্তশক্তি সংগমৰ সন্মিলন আকৌ হ'ব, ক্লাছ 7ৰ পৰা 10লৈ। সেইখনো আমি সফল কৰিবলৈ চেষ্টা কৰিম। আশা ৰাখিছোঁ এই সপ্তশক্তিৰ যি 7টা গুণ সকলো মাতৃয়ে জাগ্ৰত কৰি গোটেই পৃথিৱীখনে ধুনীয়া কৰক। ধন্যবাদ। নমস্কাৰ, মোৰ নাম মণি বৰুৱা বৰঠাকুৰ। মই হোজাই বিভাগৰ বালিকা শিক্ষাৰ আৰু সপ্তশক্তি সংগমৰ বিভাগ সংযোজিকা। আজি এই সপ্তশক্তি সংগম কাৰ্যক্ৰম হাওৰাঘাট শংকৰদেৱ শিশু বিদ্যা নিকেতনত ইমান সুন্দৰকৈ আয়োজন কৰি সম্পন্ন কৰিলে, তাৰ বাবে মই অতিশয় আনন্দিত হৈছোঁ। আৰু এই সপ্তশক্তি, আমাৰ যি 7টা শক্তি আছে, শ্ৰীমদ ভাগৱত গীতাত লিখি থৈছে, প্ৰীতি, শ্ৰী, বাক, স্মৃতি, মেধা, ধৃতি, ক্ষমা। এই 7টা গুণক শক্তিলৈ ৰূপান্তৰিত কৰক। আমাৰ মাতৃসকলে আগবাঢ়ি যাওক, সমৃদ্ধ এখন ভাৰতবৰ্ষ, সংস্কাৰিত এখন ভাৰতবৰ্ষ গঠন কৰক। তাৰ বাবে মই সকলো মাতৃকে আহ্বান জনাইছোঁ। আৰু উপস্থিতিৰ সংখ্যা ইমানেই সুন্দৰ আছিলে, প্ৰেৰণাদায়ী মহিলাক যি সম্বৰ্ধনা জনোৱা হৈছে, অনুষ্ঠানটি সঁচাকৈ ভাল লাগিল। সুন্দৰ গীত পৰিৱেশন কৰিছে সপ্তশক্তিৰ ওপৰত, আৰু সমবেত গীত পৰিৱেশন কৰিছে। লগতে আমাৰ হাৰ্থক জুবিন গাৰ্গ আৰু ভূপেন হাজৰিকাদেৱৰ ফটোত আমি স্মৃতি তৰ্পণ আগবঢ়াইছোঁ, বন্তি প্ৰজ্বলন কৰিছোঁ। গতিকে মোৰ এইখিনিৰ পৰা যথেষ্ট ভাল লাগিছে। ভাবোঁ মাতৃসকলে এই সপ্তশক্তিৰ যোগেদি ভাৰতবৰ্ষক এখন সমৃদ্ধ ৰূপেৰে যাতে আগবঢ়াই লৈ যাব পাৰে, তাৰ বাবে আমি আশা ৰাখিছোঁ। লগতে আমাৰ বীৰাংগনা জয়মতী আৰু মূলা গাভৰুৰ যি বীৰাংগনা উক্তিৰ সন্দৰ্ভত 5 মিনিট সময়ত প্ৰদৰ্শন কৰি দেখুৱালে, অতি সুন্দৰ হৈছে। আমি অভিভূত হৈছোঁ। আৰু আজিৰ এই যি তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শন কৰিলে, আমি সঁচাকৈ বীৰাংগনা উক্তিৰ কোৱা মহিলাসকলক শুভেচ্ছা জনাইছোঁ। আৰু তাৰ জৰিয়তে আমি তেওঁলোককো আজি পুনৰবাৰ আকৌ স্মৰণ কৰিছোঁ। সকলোলৈকে মোৰ আন্তৰিক শুভেচ্ছা থাকিলে। লগতে হাওৰাঘাট নিকেতনৰ বালিকা শিক্ষাৰ সংকুল প্ৰমুখ কল্পনা বৰা বাইদেউলৈও মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ। হাওৰাঘাট নিকেতনৰ প্ৰধান আচাৰ্যই ইমানখিনি দায়িত্ব লৈ সুন্দৰৰূপে কামখিনি আগবঢ়াই নিলে, তাৰ বাবে মই প্ৰধান আচাৰ্যক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ, মোৰ সেৱা জনাইছোঁ। আশা কৰোঁ এই সপ্তশক্তি সংগম গোটেই অসমৰ সকলো নিকেতনতে সুন্দৰভাৱে প্ৰতিষ্ঠা হওক, সকলো মাতৃ আগবাঢ়ি আহক আৰু এখন সুন্দৰ ভাৰতবৰ্ষ গঢ়াৰ ক্ষেত্ৰত তেওঁলোকে অৰিহণা যোগাওক।